গাইজ পুৱা উঠিলোঁ এতিয়া পুৱা উঠি কেনে আৰু মানে বৰষুণেই মাৰিব ধৰিছে আৰু মই ভাবিছিলোঁ আজি ক'ৰবাত যাম আপোনালোকৰ এটা কণ্টেণ্ট বনাম কি হ'ব এতিয়া আৰু বৰষুণটোৱে চাওক কেনে বৰষুণ দিছে গাইজ তেতিয়াৰ পৰা গোটেই বৰষুণ দিয়ে কি কটি ফটা ৰ'দ দিছে গাইজ বাপ্পা কি ৰ'দ দে গাইজ বগেন ভেটি উদ্যানৰ ৰাস্তা চাইলাম চৰকাৰ বিজেপি চৰকাৰ ৰাস্তা নাছে এতিয়া কেনে ৰাস্তা চব এতিয়াও মানে জুই পুৰিছে গৰমত দে পো হ'ল গাঁৱলীয়া ৰাস্তা আছে গোবাৰ ঘূৰাও চব গোবাৰ বাহিৰতে বেলেগ একো দেখা নাপাওঁ আমাৰ ইয়াতে গাঁৱত ৰাস্তা গোবাৰ হেৰি গোবাৰ গৰুই মেইন আৰু গাইজ এই চাওঁ পুৰা আৰু গাঁৱলীয়া বাহিৰতে বেলেগ দেখা নাপায় চাওঁ ধৰক গোবাৰ কিবা কানি ছাগাল গৰু এই আৰু কিন্তু জাগাগিলা ভাল লাগে মানুহ বয়া লগা গাইজ নহয় পুৰা সাতটা জাগা আৰু পুৰা একদম এইটো আমাৰ এই মন্দিৰ মানে বহুত পুৰণা গাইজ আমি সৰুৰে আৰু আমি হঠাৎ কিবা থকা বুলি ভাবিছিলোঁ হৈ গৈছিলোঁ অলপ গাইজ গাইজ মাৰহালত কণ্টেণ্ট বাৰু চব মৰিব লাগিব গাইজ এতিয়া ভিডিঅ' চিডিঅ' বনালোঁ বহুত কণ্টেণ্ট ল'লোঁ কণ্টেণ্টৰ চক্কৰত কিবা কানি হৈ গ'ল এতিয়া গা চা ধুই কেনে বাকী আৰু বাই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ ভিডিঅ'টো যদি ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইবটো কৰি দিব